নমস্কাৰ বন্ধুসকল, SSC আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে মক টেষ্ট পাৰ্ট 4 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল চেম্পিয়নছ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ক্ৰিকেট। চেম্পিয়নছ ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান কোনখন ঠাইত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ লাডাখ। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন চনত ডক্টৰ ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1987 চনত। 1987 চনত ডক্টৰ ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমৰ অভিনৱ শইকীয়াই বক্সিঙত কি পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰূপৰ পদক। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমৰ অভিনৱ শইকীয়াই ৰূপৰ পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি PT ঊষা। বৰ্তমান ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ PT ঊষা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দিমিত্ৰী বাকানভ। দিমিত্ৰী বাকানভক ৰাছিয়াৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিযুক্তি দিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান UPSCৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰীতি চুডান। বৰ্তমান UPSCৰ অধ্যক্ষ প্ৰীতি চুডান। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কুলচি নদী। অসমৰ কুলচি নদী ডলফিনৰ বাবে বিখ্যাত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কোনে কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনজন ব্যক্তিক বকুল বনৰ কবি হিচাপে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। কবি আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি হিচাপে জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুৰকা বাউল কোনখন ভাৰতীয় ৰাজ্যৰ এটা লোকনৃত্য? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি উত্তৰাখণ্ড। হুৰকা বাউল উত্তৰাখণ্ড ৰাজ্যৰ এটা লোকনৃত্য। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ। বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি জীৱন বৃত্ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম জীৱন বৃত্ত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অন্য যুগ অন্য পুৰুষ নামৰ উপন্যাসখনৰ লেখক কোন ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দেৱেন্দ্ৰনাথ আচাৰ্য অন্য যুগ অন্য পুৰুষ নামৰ উপন্যাসখনৰ লেখক দেৱেন্দ্ৰনাথ আচাৰ্য আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনখন নদীত নাগাৰ্জুন সাগৰ বান্ধ অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কৃষ্ণা নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় ফুল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পদুম ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুম আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযানখনৰ নাম কি ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰযান 1 ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযানখনৰ নাম হ'ল চন্দ্ৰযান 1 বা চন্দ্ৰযান 1 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন চহৰত বিখ্যাত হাৱা মহল অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ জয়পুৰ ভাৰতৰ জয়পুৰত বিখ্যাত হাৱা মহল অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীনগৰ কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ঝেলুম নদী শ্ৰীনগৰ ঝেলুম নদীৰ পাৰত অৱস্থিত আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মুম্বাই ভাৰতৰ বিত্তীয় চহৰ বুলি মুম্বাইক কোৱা হয়